ৰচিত শ্ৰুতিকল্প মই হেৰুৱা নাই। আহকচোন শুনো। মই হেৰুৱা নাই। গুৱাহাটীলৈ যোৱাৰ বাছ আস্থানটোত পুৱাতে আহি অকলে অকলে বহি আছিল মধুলেখা। তাইক থবলৈ ভতিজাকটো আহিছিল যদিও সি এতিয়া কাষত নাই। হয়তো ইফালে সিফালে কিবা কিবি চাই ফুৰিছে। ৰাতিপুৱা তাই ঘৰৰ পৰা সোনকালে ওলাই আহিছে। ৰাতিপুৱা ৰাস্তাত ভিৰ কম থাকে, সেয়েহে ইমান ঠাণ্ডাতো ভিৰৰ পৰা সাৰিবৰ বাবে প্ৰাতঃ যাত্ৰা। কোঠাটোত বিশেষ মানুহৰ ভিৰ নথকাত তাই ভৰিকেইটা চকীখনত তুলি আৰামকৈ বহি আছে। মাজে মাজে তাৰ পৰা বাহিৰলৈ চাইছে। বাৰাণ্ডাৰে দুই এজন মানুহ অহা যোৱা কৰি থকাৰ বাহিৰে তেনে কোনো চিনাকি মানুহ তাইৰ চকুত পৰা নাই। ভতিজা সোণমইনাই টিকটটো আগতীয়াকৈ কাটি থোৱাৰ বাবেই তাই নিশ্চিন্ত হৈ আছে। মাজতে সোণমইনাই আহি কৈ গ'লহি, আজি বাছ পলম হ'ব, কিবা মেৰামতি কৰি আছে। সময়তকৈ আধা ঘণ্টা দেৰিকৈ বাছ যাত্ৰা আৰম্ভ হ'ল। ইতিমধ্যে সোণমইনাই পেহীয়েকক নিজৰ আসনত বহুৱাই থৈ বিদায় লৈছে। মধুলেখাই এবাৰ বাছখনৰ যাত্ৰীবোৰলৈ চকু ফুৰাই চালে। চিনাকি মানুহ কাকো দেখা নাপালে। আকৌ এবাৰ এনেই অন্যমনস্কভাৱে চাওঁতে এঠাইত মধুলেখাৰ চকু থমকি ৰ'ল। দুটামান চিটৰ আগত বহা পাতল ৰঙৰ চুৱেটাৰ পিন্ধা মানুহজন মধুলেখাৰ চিনাকি লাগিল। তিনিজনীয়া চিটটোত তেওঁৰ কাষত আৰু দুগৰাকী মহিলা বহিছে। মহিলা দুগৰাকী মধুলেখাৰ চিনাকি যেন নালাগিল। স্মৃতিৰ টুকুৰিটোত এবাৰ মধুলেখাই টুকুৰিয়াই চালে। খুব চিনাকি যেন লগা মানুহজনৰ চেহেৰা সলনি হৈছে যদিও কথনভংগী আৰু অংকচালন যেন মধুলেখাৰ পৰিচিত এনে লাগিল তাইৰ। নিজকে সান্তনা দিলে তাই। অৱসৰ গ্ৰহণ কৰা আজি 2 বছৰ হ'ল। চাকৰি জীৱনত কিমান মানুহ লগ পালে তাৰ হিচাপ নাই। হয় চাগে তাৰে কোনোবা এজন। জীৱনত ঘটি যোৱা কিছুমান স্মৃতি সজীৱ যদিও কিছুমান এতিয়া ধূসৰ হৈ পৰিছে। বয়সো বাঢ়িছে, দৃষ্টিশক্তিও কমি আহিছে। জীৱনে দিয়া কিছুমান তৃপ্ততাই তাইক কেতিয়াবা নিজে গঢ়ি লোৱা বৃত্তৰ মাজত আবদ্ধ কৰি থয়। কৰ্তব্যৰ খাতিৰত কিছুমান কাম কৰি যাব লগা হয় বাবেই কৰি যায়। তাৰ কিছুমান কাম ভাল লাগিলে স্মৃতিৰ মণিকোঠাত সজীৱ হৈ ৰৈ যায়। কেতিয়াবা দেখোন জীৱনৰ আটাইতকৈ বেয়া লগা দিনবোৰো সজীৱ হৈ থাকে। কিয় হয় এনে বাৰু? নিজকে প্ৰশ্ন কৰিলে তাই। জীৱনৰ সপোন ৰচাৰ দিনতে তাই পোৱা সংঘাত, প্ৰতাৰণা, বিশ্বাসঘাতকতাই তাইক বহুত কিবা কিবি শিকালে। শিকি যেন চিকুটি বুঢ়া কৰা লাওটোৰ দৰে অভিজ্ঞতাৰে তাই বুঢ়া হৈ থাকিল। কথাবোৰ মনতে ভাবি থাকোঁতেই কোনোবাই কাৰোবাক কোৱা শুনিলে, অভি, আমাৰ সকলো বস্তু উঠোৱা হ'লনে? হ'ল দেউতা। দেউতা তুমি খিৰিকীখন নুখুলিবা, বতাহ লাগিলে তোমাৰ আকৌ অসুখ হ'ব। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। কথোপকথনখিনি শুনি মধুলেখাই মূৰ তুলি চালে। মানুহজনে মধুলেখা বহা পিছৰ চিটটোৰ পুতেকৰ সৈতে কথা পাতিছে। হঠাৎ মানুহজনৰ চকুৱে মধুলেখাৰ চকু পৰিল। দুই থতমত খাই চকু ঘূৰাই ল'লে। হয়, মধুলেখাই ঠিকেই অনুমান কৰিছিল। অতিকৈ চিনাকি যেন লগা সেই মানুহজন অজয় চৌধুৰী। মধুলেখাৰ বুকুত বাজি থকা স্মৃতিৰ বিনখন যেন হঠাৎ ঝমঝমাই উঠিল। সেই চকু, সেই ঈষৎ বেকা হাঁহি, থিয় হ'লে সোঁবাহুটো কিছু হালি পৰা, এয়া দেখোন অজয় চৌধুৰী। অজয় চৌধুৰী হয়তো মধুলেখাকো চিনি পাইছে। তাই পিছৰ চিটত বহা অভি নামৰ ল'ৰাটোলৈ বিস্ময় কৰি চোৱাৰ চেষ্টা কৰিলে। হাইলাখ অজয় চৌধুৰীৰ ডেকাকালৰ চেহেৰা। বাপেক পুতেকৰ বয়সৰ পাৰ্থক্যৰ বাদে চেহেৰা অবিকল। ল'ৰাটোক দেখাৰ পিছত মধুলেখা পুনৰ নিজৰ বৃত্তটোৰ গহ্বৰলৈ সোমাই গ'ল। জোকাৰি পেলাই থৈ অহা 35 বছৰৰ আগৰ কথাবোৰ চিনেমাৰ পৰ্দাৰ দৰে তাইৰ সন্মুখলৈ আহিবলৈ ধৰিলে। সেই দিনবোৰ চঞ্চল পখিলাৰ দৰে নাচি ফুৰাৰ দিন আছিল। ফাগুনৰ পছোৱাত মেঘশূন্য আকাশ ৰাঙলী কৰিছিল পলাশ, শিমলু, মদাৰ, কৃষ্ণচূড়াই। ৰঙা ফুল সৰি পৰা দলিচাৰে খোজ কাঢ়ি সিহঁতবোৰে উপভোগ কৰিছিল কলেজীয়া দিনবোৰ। প্ৰাণচঞ্চল মনবোৰ কমোৱা তুদাৰ দৰে উৰিছিল। কলেজ সপ্তাহত তাইৰ গান গাইছিল। তাইৰ লগত গীটাৰ সংগত কৰিছিল মৃদুল চেটাৰ্জীয়ে। মধুলেখাৰ কণ্ঠ আৰু মৃদুলৰ গীটাৰৰ সংগতে যেন গীতে প্ৰাণ পাই উঠিছিল। সিহঁতৰ জুতিটোৰ অনুষ্ঠানবোৰত জাউৰিয়ে দৰ্শকৰ হাত চাপৰি পৰিছিল। গীতৰ অনুষ্ঠানবোৰ বাঢ়ি অহাৰ লগে লগে সিহঁতৰ সম্বন্ধবোৰ কেতিয়া বাঢ়ি গৈ প্ৰেমত বন্দী হ'ল সিহঁতে গমেই নাপালে। প্ৰেমৰ মধুময় দিনবোৰ খুব যেন সোনকালে শেষ হৈ আহিব ধৰিছিল। কলেজৰ শেষ বৰ্ষৰ পৰীক্ষা ওচৰ চপাতহে সিহঁতে অনুভৱ কৰিলে এনেকৈ কাষত পোৱা দিনবোৰ কলেজ এৰি যোৱাৰ পিছত কেতিয়াকৈ বা ঘূৰি আহে। কথাবোৰ মনত পৰাত তাই আহ্লাদিত হৈ পৰিছে। যদিও কিবা এটা বেদনাই বুকুখন হেঁচি ধৰা যেন লাগিল।
কিছু সময় খিৰিকীৰে বাহিৰলৈ চাই ৰ'ল। বতাহত চুলিৰ অলকাবোৰ উৰিছে। মাজে মাজে চকুত পৰি আমনি কৰিছে। তাই হাতেৰে ঠিক কৰি ল'লে। প্ৰায় 40 বছৰ আগৰ কথা, তথাপি যেন সৌ সিদিনাৰ কথা এনে লাগিল তাই। 40 বছৰ, মুখেৰে এটা শব্দ বাহিৰ হ'ল। পৰীক্ষাৰ শেষত দুয়ো পুনৰ লগ পাই থকাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছিল। ৰিজাল্ট দিয়াৰ পিছত মৃদুল উচ্চ শিক্ষাৰ বাবে দিল্লীত পঢ়িবলৈ গুচি গ'ল। BA পাছ কৰাৰ পাছত মধুলিখাক ঘৰখনে পঢ়াব নোৱাৰো বুলি ক'লে। সিহঁত অৱস্থাপন্ন ঘৰৰ সন্তান নাছিল। আটাইকেইটা সন্তানৰে পঢ়াৰ খৰচ দিব লাগে। ভায়েক ভনীহঁতক পঢ়োৱাৰ অজুহাতত তাইক পঢ়া সিমানতে সমাপ্ত কৰি বিয়া দিয়াৰ চিন্তা কৰিলে। তাই কথাবোৰ মৃদুলক জনাইছিল। তেতিয়াৰ দিনত আজিৰ দৰে খন্তেকতে খবৰ দিয়া আৰু লোৱাৰ সহজ উপায় নাছিল। চিঠিখন গৈ পাই উত্তৰ ঘূৰি অহাৰ মাজত বহু ঘটনাই ঘটি গৈছিল। তাইৰ জীৱনতো ঘটিল তেনে বহু ঘটনা। অসুখীয়া দেউতাকৰ অসুখ দিনে দিনে বাঢ়ি যাবলৈ ধৰাত মাকে তাইৰ বিয়াৰ কথা চিন্তা কৰিলে। দেউতাকৰ ইচ্ছা তাইৰ বিয়াখন চাই যোৱা। তাই বিমূৰত পৰিল। বিয়া কৰাব পৰাকৈ মৃদুল এতিয়া উপযুক্ত হোৱা নাই। মৃদুলক তাই হেঁচা দিবও পৰা নাই। ঘৰতো কথাবোৰ ক'ব পৰা নাই। উচ্চ শিক্ষাৰ কথা কৈ তাই আৰু কিছুদিন মাকক সময় দিবলৈ কৈও তাই প্ৰত্যুত্তৰ পোৱা নাছিল। ঘৰত মাথো এটাই কথা, তাইক আৰু পঢ়ুৱাব নোৱাৰে। তাই নিৰুপায় হৈ থকাৰ সময়তে অজয় চৌধুৰীৰ লগত তাইৰ বিয়াখন হৈ গ'ল। অজয় তাইক বিয়াৰ পিছত পঢ়িব পাৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। যদিও সেই প্ৰতিশ্ৰুতি ফলপ্ৰসূ হৈ নুঠিল। নীৰৱে তাই কান্দিল। উজাগৰ পাৰ কৰিল বহু ৰাতি। মনৰ কথাবোৰ কাকো বুজাই ক'ব পৰাকৈ তাই সংগী যেন নাপালে। মৃদুলকো কথাবোৰ জনাব নোৱাৰিলে। বিয়াৰ কথা জনালে হয়তো মৃদুলৰ পঢ়াত বাধা আহিব পাৰে বুলি তাই নিজৰ ভাগ্যক দিয়াই পাৰ কৰি গ'ল দিনবোৰ। তথাপি তাই মৃদুলক পাহৰিব পৰা নাছিল। অজয় চৌধুৰীক শৰীৰ সৰ্বস্ব দিলেও মনটো দিব পৰা নাছিল। মৃদুললৈ মনত পৰিলে তাই মনৰ সকলো দুখ বেদনা উজাৰি ডায়েৰীত কথাখিনি লিখি পেলাইছিল। ডায়েৰীখনেই যেন মৃদুল সৰ্বস্ব। হয়তো সেই ডায়েৰী অজয় চৌধুৰীয়ে গোপনে পঢ়িছিল। তাৰ পিছৰ পৰা তাইৰ জীৱনে অন্য মূৰ ল'লে। সন্দেহবাদী মধুলেখাৰ মুখৰ পৰা অজানিতে শব্দটো ওলাই আহিল। তাইৰ ভীষণ খং উঠিছিল। পুনৰ আৰ চকুৰে অজয় চৌধুৰীলৈ চালে। বাছখন বোকাখাতত ৰখাইছে। পৰিয়ালটো নামি গৈছে। তাই নানামিল। অভিনামৰ ল'ৰাটোক লক্ষ্য কৰিলে তাই। অবিকল অজয় চৌধুৰী। সন্দেহবাদী অজয় চৌধুৰীয়ে তাইক সন্দেহ কৰিবলৈ ধৰিলে। কলেজীয়া দিনৰ ঘটনাবোৰ কাৰোবাৰ পৰা হয়তো শুনিছিল। সেইবোৰ কথা লৈ সিহঁতৰ মাজত কাজিয়া হ'বলৈ ধৰিল। তাই বাৰে বাৰে অজয়ক কৈছিল, প্ৰেমক কলুষিত কৰাকৈ সিহঁতে তেনে কোনো কাম কৰা নাছিল। পবিত্ৰ প্ৰেমক সিহঁতে সন্মান কৰিছিল। অন্তৰে অন্তৰে মাথো শিপাইছিল সিহঁতৰ প্ৰেম। কোনো কথাই অজয় শুনা নাছিল। অতিষ্ঠ কৰি তুলিছিল তাইৰ বৈবাহিক জীৱন। তাই মনৰ কথাবোৰ সাঁচি ৰাখিব নোৱাৰি বান্ধৱী অৰুণাক কৈছিল। অৰুণাই বহু সান্তনা দিছিল যদিও সেই সান্তনাই মধুলেখাক একো কৰিব পৰা নাছিল। তাইৰ উপদেশ মতেই তাইৰ জীৱনত ঘটা ঘটনাবোৰক লৈ এখন উপন্যাস লিখিছিল। উপন্যাসখনৰ মাজেৰে তাইৰ জীৱনত ঘটা সকলো কথাই লিখিছিল। সকলোকে ক'ব নোৱাৰা কথাবোৰ লেখাৰ মাজেৰে প্ৰকাশ কৰিছিল। উপন্যাস পঢ়াৰ পিছত অজয় চৌধুৰী আৰু উগ্ৰ হৈ পৰিছিল। মদ খাবলৈ ল'লে। প্ৰতিহিংসাত জ্বলি পুৰি তাইক শাৰীৰিক মানসিক অত্যাচাৰ কৰিবলৈ ধৰিলে। তাইক সহ্য কৰি কৰি শয্যাতীত হৈ বহু বেদনা বুকুত লৈ এদিন নিজৰ মাকৰ ঘৰলৈ উভতি আহিল। ভাবিছিল হয়তো অজয়ে নিজৰ ভুল বুজি তাইক উভতাই নিবহি। নাহিল। এবাৰো তাইক খবৰো নল'লে। সেই সময় ধৰি পাৰ হৈ গ'ল জীৱনৰ অলেখ বহু কাহিনী। অৰুণাই তাইক বুজাইছিল, মধু, তই নিজক প্ৰতিষ্ঠিত কৰ। নিজৰ এটা পৰিচয় গঢ়। জীৱনটো এটা দুৰ্ঘটনা বুলি সকলো পাহৰি যা। মৃদুলে হয়তো সকলো গম পাইছে। সি এজন সাহসী প্ৰেমিক হোৱা হ'লে তোক বিচাৰি আহিলেহেঁতেন। মৃদুলৰ কথা ভাবি তাই নিজকে ধিক্কাৰ দিলে। এটা অপদাৰ্থক প্ৰেম কৰি নিজাকৈ সকলো হেৰুৱাই পেলাইছিল তাই। কিছু সময় অতীতৰ পৰা নিজক আঁতৰাই আনি খিৰিকীয়ে দূৰৰ পাহাৰবোৰলৈ চালে তাই। পাহাৰবোৰ নিজৰ ঠাইতে থিয় হৈ থাকি সুদূৰলৈ নিজৰ অস্তিত্ব বিলাই দিছে। পাহাৰ কাৰো কাষলৈ নাহে। সকলোৱে নিজেই কাষ চাপি আহিছে। চৰাই, গছ-গছনি, বৰষুণ, মেঘ, আনকি আকাশখনেও যেন চুই চোৱাৰ হেঁপাহ। তাই নিজৰ সৈতে পাহাৰটোক তুলনা কৰি চালে। অথনিৰ পৰা সোমাই থকা বৃত্তটোত তাই ভাঙি পেলালে। এটা বৃত্তৰ মাজত সোমাই থকা মানে এইটো বন্দী। নাই, আৰু বৃত্তটোত নোসোমায়। যি ক'ব বৃত্তৰ বাহিৰৰ পৰা ক'ব। মধুলেখাই মনৰ মাজতে কৈ গ'ল। অজয় চৌধুৰী তেওঁলোকৰ ঘৰ এৰি আহোঁতে মাহঁতৰ ঘৰখন অভাৱ অনাটনে জুৰুলা কৰি পেলাইছিল। দেউতা ইহ সংসাৰ ত্যাগ কৰিছিল।
তাই শহুৰেকৰ ঘৰলৈ ঘূৰি নোযোৱাৰ বাবে সমাজৰ নানান কথা শুনিছিল। কিন্তু সমাজে আমাৰ বাবে কি কৰিলে? মই মোৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা বুজি পালোঁ। ভাই ভনীহঁতক ভৱিষ্যতৰ বাবে মই কিবা কৰিবলৈ চিন্তা কৰিবই লাগিব। ভাগ্য ভাল, শিক্ষা আছিল বাবেই স্কুল এখনত চাকৰি এটা যোগাৰ হ'ল মোৰ। মই যেন সিহঁতৰ পিতৃ হৈ পৰিলোঁ। পাহৰি পেলালোঁ মৃদুল নতুবা অজয়ৰ কথা। ব্যস্ততাই মোক স্থিতপ্ৰজ্ঞ কৰি তুলিলে। ভনী দুজনীক পঢ়াই শুনাই উপযুক্ত পাত্ৰৰ হাতত গতালোঁ। ভাইটোক ডাক্তৰ কৰিলোঁ। মাজনী অপসুখীয়া আছিল যদিও বিনা চিকিৎসাই ইহসংসাৰ ত্যাগ কৰা নাছিল। উপযুক্ত চিকিৎসা কৰাইছিলোঁ। দুৰাৰোগ্য অসুখত মায়ে আমাক এৰি গ'ল যদিও মুখত এটা তৃপ্তিৰ হাঁহি আছিল। মোক ভৰসা কৰি তেওঁ সন্তোষ হৈছিল। ইমানবোৰ দায়িত্বৰ মাজত ময়ো বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি কলেজৰ অধ্যাপিকা হ'লোঁ। লেখিকা হিচাপে নিজক প্ৰতিষ্ঠিত কৰিলোঁ। ভাইটিৰ কৰ্মব্যস্ততা বাঢ়িল, সংসাৰ হ'ল। সি পচন্দ কৰা ছোৱালীজনী তাৰ পত্নী হ'ল। ঘৰখনে আগৰ চেহেৰা সলনি কৰিলে। ভতিজাহঁত ভাল ভাল শিক্ষানুষ্ঠানত পঢ়ি নাম উজ্বলালে। সামাজিক কামতো আমি ব্যস্ত। জীৱনৰ অত বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। অৱসৰৰ পাছত উপলব্ধি কৰিছোঁ। অজয় চৌধুৰীৰ সৈতে অবলা নাৰী হৈ সকলো সহ্য কৰি থকা হ'লে মই জীৱনৰ বহুতো হেৰুৱাব লগা হ'লহেঁতেন। বিয়া মানেই এখন ঘৰ, সন্তান, স্বামী। ইয়াৰ মাজতে নাৰীৰ জীৱন আবদ্ধ নেকি? কিমান নাৰীয়ে নিজৰ পৰিচয় দিবলৈ সুবিধা পায়? কিমান নাৰীয়ে নিজক তিল তিলকৈ ধ্বংস কৰি পৰিয়ালটোৰ বাবে ত্যাগ কৰে? অজয় চৌধুৰী বা মৃদুলে জীৱনত কি কৰিলে? বাছখন আহি খানাপাৰাত ৰৈ গ'ল। বাছলৈ মোক বিচাৰি কেইজনমান মানুহ উঠি আহিল। তেওঁলোক বৃদ্ধাশ্ৰমৰ পৰা আহিছে মোক নিবলৈ। আমি সকলো কথা আগতেই পাতি থোৱা আছিল। ভতিজা উজ্জ্বলক ঘৰ সংসাৰৰ সকলো দায়িত্ব অৰ্পণ কৰি মই জীৱনৰ শেষছোৱা সময়ত বৃদ্ধাশ্ৰমত থকাৰ সিদ্ধান্তৰ কথা সিহঁতক জনাইছিলোঁ। আপত্তি কৰিছিল সিহঁতে। মই কৈছিলোঁ, সাংসাৰিক দায়িত্বৰ পৰা মই মুক্ত হৈ জীৱনৰ শেষ সময়ছোৱা নিজা ধৰণে থাকিব বিচাৰোঁ। একে বয়সৰ কিছুমান মানুহৰ সৈতে জীৱনটো জুখি চাব বিচাৰোঁ। জীয়াই থকালৈকে সিহঁতৰ সৈতে মোৰ সম্বন্ধ একেই থাকিব। বাছৰ পৰা নমাৰ সময়ত অজয় চৌধুৰীলৈ মই এবাৰো চোৱা নাছিলোঁ। নামোতে মাথো পিছফালৰ পৰা চিঞৰা শুনিছিলোঁ, মা, পাপা। সেয়া মধুলেখা বৰুৱা, বিশিষ্ট লেখিকা, সমাজকৰ্মী। প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি পৰিমালা কোঁৱৰৰ ৰচিত চুটিগল্প মই হেৰুৱা নাই শুনিলে।